আমার নলাই সেরপাং ব্লক কমিটি UPPL আমন্ত্রণত আজি এই দলীয় সভা আর দৈনিক কার্যসূচীত উপস্থিত হওয়া আমার রাজ্যসভার সাংসদ আর আমার দলের ওয়ার্কিং প্রেসিডেন্ট রঙ্গেরা নার্জারি ডাঙরিয়া আজি এই সভাত উপস্থিত আমার লোকসভার সাংসদ জয়ন্ত বসুমতাৰী ডাঙরিয়া আমার এজন যুব নেতা ভেৰগাঁও সমষ্টিৰ পৰা MCLA হয়ে ইলেক্টেড হওয়া আমার ইয়ান দাওবাই সাহেব ডাঙরিয়া আজিৰ এই সভাত উপস্থিত আমার MCLA আর লগতে পলিটিক্যাল সেক্রেটারি কেন্দ্রীয় কমিটির সম্পাদক মাধৱ চেত্ৰী ডাঙরিয়া আজিৰ এই সভাত উপস্থিত বড়োলেণ্ডৰ প্ৰাক্তন ডেপুটি স্পিকাৰ নেৰসন বড়ো ডাঙরিয়া আমার দলের সভাত উপস্থিত আমার দলের এজন জ্যেষ্ঠ নেতা পদ্মৰাম ৰাভা ডাঙরিয়া কেন্দ্রীয় কমিটির সম্পাদক স্বপন দাস ডাঙরিয়া আমার তামোলপুরের প্রাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙরিয়া আমার দলের এজন জ্যেষ্ঠ নেতা মলয় লাহৰী ডাঙরিয়া আমার বাবুল বসুমতাৰী ডাঙরিয়া জিলার আমার নবনির্বাচিত প্রেসিডেন্ট মেলকাত ঠাকুৱাৰী ডাঙরিয়া টংলা মিউনিসিপালিটির চেয়ারম্যান আমার কমল চৌধুরী ডাঙরিয়া আর উপস্থিত আমার দলের কেন্দ্রীয় জিলা ব্লক আর এই ননাই চেরপাং ব্লক কমিটির আমার সভাপতি সম্পাদক ননাই চেরপাং সমষ্টির কোঅর্ডিনেটর মারিয়াম তপ্প বাইদেউ আর ননাই চেরপাং সমষ্টির প্রাইমারি আর বুথ কমিটির আমার বিষয়ববীয়াসকল মই আজি আপোনালোক সকললৈ এই সভাত যিসকল উপস্থিত হৈছে মই সকললৈ আদৰণি আৰু ধন্যবাদ জনাইছো। আজি আমাৰ দলত BPFৰ পৰা CPMৰ পৰা কংগ্ৰেছৰ পৰা আৰু বিভিন্ন দলৰ পৰা আহি প্ৰায় 1800 ইয়াত লিষ্ট দিছে আমাৰ দলত যোগদান কৰাৰ কাৰণে। যিসকল দাদা বাইদেউ ভাই ভনী সকলো আমাৰ দলত আহি যোগদান কৰিছে UPPLৰ দলৰ সদস্য হৈ UPPLৰ আমার বিটিআর অঞ্চলত অর্থনৈতিকভাবে আগুৱাই যোৱাৰ কাৰণে সামাজিক সুস্থিৰতাৰ কাৰণে শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে যি এটা জনজাগৰণ UPPLে আৰম্ভ কৰিছে এই জনজাগৰণত আপোনালোক সকলো অংশীদাৰ হ'বলৈ অহাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো। যোৱা 2020 চনত UPPL চৰকাৰ গঠন কৰাৰ সময়ত বড়োলেণ্ড অঞ্চলৰ ৰাইজে বহুত তেখেতসকলে মনত আনিছিলে যে 17 বছৰৰ BPFৰ চৰকাৰৰ সময়ত বড়োলেণ্ড অঞ্চলত যি এটা অশান্তি অৰাজকতা হৈছিলে এই অশান্তি আৰু অৰাজকতা দূৰ কৰি শান্তি স্থাপন কৰি সকলো সমিলমিলে ঐক্যভাৱে আগবাঢ়ি যোৱাৰ কথাটো চবে ভাবিছিলে। 17 বছৰ BPFে এই কামটো কৰিব নোৱাৰাৰ কাৰণে বিটিআৰ অঞ্চলত বড়ো অনাবড়ো দুটা ভাগত বিভক্ত হৈছিলে। বিভিন্ন জাতি জনগোষ্ঠী দিশহাৰা হৈছিলে, বিভিন্ন জাতি জনগোষ্ঠী অনিশ্চয়তা ভোগ কৰিব লগা হৈছিলে। কিন্তু UPPL দলত যিসকল নেতা আছিলে UG ব্ৰহ্ম ডাঙরিয়া ৰঙ্গেৰা নাৰ্জাৰী ডাঙরিয়া গোবিন্দ বসুমতাৰী ডাঙরিয়া এই সকলো নেতাসকলে এটা দূৰদৰ্শী চিন্তা লৈ পেলাই বিটিআৰ অঞ্চলৰ বড়োৰ লগতে সকলো জাতি জনগোষ্ঠীৰ শান্তি নিৰাপত্তা আৰু যি স্বাধীনতাৰ পিছত যি ন্যায় পাবলৈ সক্ষম হোৱা নাছিলে এই ন্যায় প্ৰদান কৰিবলৈ আগবাঢ়ি আহিল। আৰু আজি আপোনালোকে দেখিবলৈ পাইছে 17 বছৰ BPFৰ শাসন আৰু 4 বছৰ UPPLৰ সময়ত আজি সকলো জাতি জনগোষ্ঠীয়ে লাহে লাহেকৈ ন্যায় পাবলৈ সক্ষম হৈছে। আজি বিৰোধী দলৰ মানুহবিলাকে বিভিন্ন কথা কৈ পেলাই আমাক বিভিন্ন কথাৰে আজি তেখেতসকলে ক্ৰিটিসাইজ কৰিছে, সমালোচনা কৰিছে। কিন্তু কথা হৈছে এই কামবিলাক আমি যি 4 বছৰত কৰিলো এই কামবিলাক তেখেতসকলে কৰিব পৰা নাছিলে। 17 বছৰত বহুত সুযোগ পাইছিলে শান্তি ঘূৰাই অনাৰ কাৰণে। 17 বছৰত বিটিআৰ অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে
পৰিচয়ৰ কাৰণে পৰিচয় ৰক্ষাৰ কাৰণে বহুত কাম কৰিবলৈ সুযোগ পাইছিলে, কিন্তু BPF এই কাম নকৰিলে। আমি চৰকাৰ গঠন কৰি কেন্দ্ৰীয়ত পুনৰ আজি NDA চৰকাৰ আহিছে, তাত দুজনকৈ আমাৰ MP আছে। কেন্দ্ৰীয়ত আমি NDA অংশীদাৰ হৈ আছো। গুৱাহাটীত যিটো দিছপুৰত NDA চৰকাৰ আছে, তাত আমাৰ 7জনকৈ MLA আছে, এজন মন্ত্ৰী আছে। আমি তাত অংশীদাৰ হৈ পেলাই চৰকাৰ চলাই আছো। আৰু BTRতো আজি আমি UPPL আৰু BJP একেলগে চৰকাৰ চলাই আছো। আমাৰ নিজৰ কথা যে এটা UPPL আঞ্চলিক দল হিচাপে এই কণ্ডলাত জনসাধাৰণ য'ত বড়োৰ লগতে গোৰ্খা আছে, আদিবাসী আছে, উৰাও আছে, উৰিয়া আছে, মুণ্ডা আছে, বিভিন্ন জনগোষ্ঠী আছে, বঙালী আছে, মাইনৰিটি আছে। এই সকলো জাতি জনগোষ্ঠী আমি BTRৰ এটা পৰিয়াল হিচাপে আমি সকলো আঁকোৱালি লৈছো। আমি এটা পৰিয়াল হয়। স্বাধীনতাৰ ৭৮ বছৰত ৪০ বছৰে বড়োসকলে সংগ্ৰাম কৰিলে, কিন্তু অইন জনগোষ্ঠীবিলাকক নিজৰ মাটিৰ অধিকাৰৰ কাৰণে, নিজৰ শিক্ষাৰ অধিকাৰৰ কাৰণে, সামাজিক অধিকাৰৰ কাৰণে বহুতখিনি অপেক্ষা কৰিব লগা হ'ল। কিন্তু আজি 2020 চনত যেতিয়া শান্তি আহিল, এই শান্তি অহাৰ পিছতে আজি সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সপোনটো বাস্তৱত ৰূপায়ণ কৰিবলৈ আজি সুযোগ পাইছে। আপোনালোকে দেখিছে 17 বছৰৰ এই সময়ত BPF কেতিয়াবা কংগ্ৰেছৰ লগত, কেতিয়াবা অইন দলৰ লগত চৰকাৰ বনাইছে, কিন্তু সেই সময়ত বহুতখিনি উন্নয়নৰ কাম কৰিবলৈ, ৰাস্তা ঘাট দলং বনাবলৈ, স্কুল বনাবলৈ বহুত সুযোগ পাইছিলে, কিন্তু BPFৰ কোনো নীতি নাছিল, BPFৰ কোনো ৰাইজক লৈ পৰিকল্পনা নাছিল। আজি বড়োলেণ্ড অঞ্চলত উৰিয়াসকলৰ নোৱাখাই উৎসৱ আমি ৰেষ্ট্ৰিক্টেড হলিডে কৰিছো। নোৱাখাই উৎসৱ পালন কৰিবলৈ আমি নোৱাখাই এটা কেন্দ্ৰ নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে আমি কাম কৰিছো। বিভিন্ন জনগোষ্ঠীৰ কাৰণে, উৰিয়া হওক, মুণ্ডাই হওক, সান্থালী হওক, সব জনগোষ্ঠীৰ কাৰণে তেখেতসকলৰ নিজৰ নিজৰ জাতীয় উৎসৱবিলাক BTR অঞ্চলত চৰকাৰীভাৱে আমি ৰিকগনিশ্যন দিছো আৰু সকলোকে সুবিধা দিছো। প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা জীয়াই ৰখাৰ কাৰণে BTR চৰকাৰে আমি তেখেতসকলৰ কাৰণে কাম কৰিছো। বিভিন্ন সাহিত্য সভাবিলাক অনুদান দিয়া আৰম্ভ কৰিছো। আপোনালোকে চবে শুনিছে যে 26টা জনগোষ্ঠীৰ আমি ভৱিষ্যতৰ কাৰণে এটা ৰোডমেপ, এটা ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছো। আৰু শেহতীয়াভাৱে আমি এই 26টা জনগোষ্ঠীৰ মিউজিয়াম নিৰ্মাণ কৰাৰ কাৰণে পৰিকল্পনা ইতিমধ্যে হাতত লৈছো। এই জুলাই মাহৰ প্ৰথম সপ্তাহতে 18টা জনগোষ্ঠীৰ বিভিন্ন ভাষাক লৈ পেলাই আমি এটা ৱৰ্ড বুক ল'বলৈ গৈ আছো, যাতে বড়োলেণ্ডত সকলো ভাষা জীয়াই থাকে আৰু এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা যাতে চবে বুজিবলৈ পায়। সকলো জনগোষ্ঠীৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে কিছুমান কাম হাতত লোৱা হৈছে। আৰু অহা 5 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰত প্ৰত্যেকটো জনগোষ্ঠীৰ যিটো লোকগীত আৰু লোকনৃত্য, ইয়াৰ যিসকল আমাৰ বিভিন্ন জনগোষ্ঠীৰ লোকগীত আৰু লোকনৃত্যৰ যিসকলে নেতৃত্ব দি আছে, সেইসকলক আমি চৰকাৰীভাৱে ৰিকগনিশ্যন তেখেতসকলক সম্বৰ্ধনা দিবলৈ গৈ আছো। আজি ননাই চেৰপাং সমষ্টিত বিভিন্ন কাম কাজবিলাক হৈ আছে। আমাৰ কচুবিলৰ পৰা ভুটিয়া চাবলৈ যোৱা ৰাস্তা মানুহ যাব পৰা নাছিলে। এই ৰাস্তাটো নিৰ্মাণ কৰাৰ কাৰণে আজি ৰাতিপুৱাৰ পৰা কচুবিলৰ পৰা ভুটিয়া চাং যি যোৱা ৰাস্তা, এইটো মেৰামতি কৰাৰ কাৰণে দায়িত্ব দিয়া হৈছে আৰু আজি কাম আৰম্ভ হৈ গ'ল। অহা 1 সপ্তাহৰ ভিতৰত কচুবিল আৰু ভুটিয়া চাঙৰ ৰাস্তাত মানুহ যোৱা অহা কৰাত একো অসুবিধা নহ'ব। যোৱা সময়ত মই ইয়াত এটা মিটিঙলৈ আহিছো। আমাৰ চৰকাৰৰ পৰা যিটো টিফিন বিতৰণ কৰা হৈছিলে, আমাৰ লেবাৰ বিভাগৰ EM সঞ্জীৱ কান্তি ডাঙৰীয়া আৰু মই এই সময়ত মই কথা দি কৈছিলো যে ইয়াত আমাৰ আদিবাসী দাদা ভাইসকলৰ যি লেবাৰ বিভাগৰ EM কৈছিলে আৰু আমি আলোচনা কৰি যিসকলে বাছেৰে কলেজলৈ যায়, ওদালগুৰিৰ আমাৰ বহুত চাহ বাগান আছে, ভেৰগাঁৱত আছে, টংলাত আছে, আমাৰ হৰিচিগাত আছে, ভৈৰৱকুণ্ডত আছে, পাঁচনৈত আছে। এই গোটেই ডিষ্ট্ৰিক্টৰ কাৰণে ইতিমধ্যে 2খন বাছ এই আমাৰ আদিবাসীসকলৰ ছাত্ৰ ছাত্ৰীসকলে কলেজত যাবৰ কাৰণে চৰকাৰে এই বছৰ 2খন বাছ দিয়াৰ কাৰণে ঠিক কৰিছে। কিন্তু অক্টোবৰ মাহৰ পিছত আৰু 2খন বাছ দিয়া হ'ব। মুঠ 4খন বাছ আমাৰ উত্তৰ অঞ্চলৰ পৰা বিভিন্ন কলেজলৈ, স্কুললৈ যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো প্ৰদান কৰা হ'ব। মাটি বাৰীৰ ক্ষেত্ৰত এই জুন মাহৰ ভিতৰত
যিসকলে ক্ষুদ্ৰ চাহ ব্যৱসায় আমাৰ ওদালগুৰি জিলা কোকৰাঝাৰ জিলা মিলি প্ৰায় 9,000 ক্ষুদ্ৰ চাহ খেতিয়ক আছে। ডাঙৰ ডাঙৰ চাহ বাগানতো আমাৰ মানুহবিলাকে কাম কৰি খাই আছে। তেখেতসকলৰ বিভিন্ন সুবিধা অসুবিধা থকা ঘৰ খোৱা পানী টয়লেট এইবিলাক আমি খবৰ লৈ আছো। কিন্তু এতিয়া আমি যিখিনি আমাৰ যি ক্ষুদ্ৰ চাহ ব্যৱসায়ী বড়োসকল বিভিন্ন জনগোষ্ঠী চাহ বাগান বনাইছে, কিন্তু মাটিৰ পাট্টা পোৱা নাই, লেণ্ড টাইটেল পোৱা নাই। এইসকলক জুন মাহৰ ভিতৰতে মিছন বৈষ্ণৱমতীৰ দ্বাৰা প্ৰায় 8,000তকৈ অধিক ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমি তেখেতসকলক মাটিৰ পাট্টা দিবলৈ গৈ আছো। আমাৰ 47,000 বড়োলেণ্ডত ভূমিহীন মানুহ আছে। ইতিমধ্যে বৈষ্ণৱমতী 1 ভূমি মেলা চব মিলি 3,32,000 পৰিয়ালৰ বিভিন্ন মাটিৰ সমস্যা সমাধান কৰা হৈ গ'ল। অহা জুন আৰু জুলাই মাহৰ ভিতৰত আমি সৰ্বমুঠ 50,000তকৈ অধিক চব মিলি প্ৰায় আমাৰ মানুহক মাটিৰ পাট্টা আমি দিবলৈ গৈ আছো। বিৰোধীসকলে কৈছে যে এইটো ভুৱা কথা কৈছে UPPL চৰকাৰে। আমি ভুৱা কথা ক'বলৈ অহা নাই। নিজৰ মা দেউতাক আমি ঠগাবলৈ অহা নাই। নিজৰ দাদা ভাই বাইদেউ ভনীক আমি ঠগাবলৈ অহা নাই। এটা সময়ত ৰাজনীতিত ঠগোৱা ৰাজনীতি আছিলে, কিন্তু আজি আৰু ইয়াত ঠগোৱা ৰাজনীতি নাই। এটা সময়ত দখল কৰা ৰাজনীতি আছিলে। নিজৰ দাদা ভাই সকলোকে ৰাজনীতিভাৱে দখল কৰিবলৈ আহে, কিন্তু UPPL মডেলৰ ৰাজনীতিত দখল কৰা আৰু মানুহক ঠগোৱা নাই। এইটো মৰম স্নেহ বিশ্বাস কৰি আমি সেৱা কৰিবলৈ আহিছো। UPPL আমাৰ মা দেউতা দাদা ভাই সকলক আমি সেৱা কৰিবলৈ আহিছো। এইকাৰণে স্কুল কলেজ বিলাক আমি মেৰামতি কৰি আছো, মাষ্টৰৰ চাকৰি দি আছো, 3rd গ্ৰেড 4th গ্ৰেড চাকৰি হবলৈ গৈ আছে। ইতিমধ্যে অংগনবাড়ীৰ চাকৰি হৈ গ'ল আৰু ওদালগুৰি জিলা বাকী আছে, এইটো অতি শীঘ্ৰে হবলৈ গৈ আছে। প্ৰত্যেকটো কাম এই অঞ্চলৰ ৰাইজক উদ্দেশ্য লৈ আমি কৰি আছো। চাহ বাগানত আমাৰ বৰষুণ পৰিলে মানুহ থাকিবলৈ জাগা নাই, আৰু প্ৰত্যেকখন বাগানতে যাতে বৰষুণ পৰিলে আমাৰ চাহ বাগিচাত কাম কৰা দাদাসকল বাইদেউসকল যাতে বৰষুণ ৰ'দৰ সময়ত অলপ জিৰণি ল'ব পৰা যায়, ইয়াৰ কাৰণে বিভিন্ন জাগাত আমি অপেন ৰেষ্ট হাউচ নিৰ্মাণ কৰিবলৈ গৈ আছো। চাহ বাগানে বাগানে আমি অপেন জিম নিৰ্মাণ কৰিবলৈ গৈ আছো, যোগা চেণ্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছো, আৰু ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ নিজৰ নিজৰ জীৱনত চাকৰি বাকৰি লৈ বিভিন্ন কাম কাজত কেনেকৈ আগবাঢ়ি যাব লাগে, ইয়াৰ কাৰণে বিভিন্ন কেৰিয়াৰ অৰিয়েণ্টেড প্ৰগ্ৰাম বিলাক কৰিবলৈ গৈ আছো। স্কিল ডেভেলপমেণ্টৰ কাম কৰিবলৈ গৈ আছো। আজি মাইনৰিটি সকলৰ এই গুৰিয়াজাৰ অঞ্চলৰ পৰা আদি কৰি বিভিন্ন অঞ্চলত মাটি বাৰীৰ অধিকাৰ পাবনে নাই, বিভিন্ন সময়ত বিৰোধীৰ মানুহ আহি বিভিন্ন কথা কয়, কৈ পেলাই তেখেতসকলে বিপথে পৰিচালনা কৰিব বিচাৰে, কিন্তু কাম কৰিব নোৱাৰে। আজি ডাঙৰ ডাঙৰ কথা কৈছে, মাটি বাৰী লৈ বহুতে বহুত কথা কৈছে। আমাৰ চৰকাৰ অহাৰ আগত BPFৰ লগত কোন চৰকাৰ কৰিছিল আপোনালোকে জানে, কিন্তু তেখেতসকলে কোনো 1 বিঘা মাটিও তেখেতসকলে কৈ দিব পৰা নাছিলে। আৰু আজি অকল UPPL আজি আহি নিজৰ খিলঞ্জীয়া বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীক আমি নিজৰ বুলি ভাবো কাৰণে প্ৰত্যেকটো জনগোষ্ঠীকে মাটি বাৰী ৰাজনৈতিক সামাজিক শিক্ষা সকলো অধিকাৰ প্ৰদান কৰি সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি একেলগে আগুৱাই নিবৰ কাৰণে কাম কৰি আছো। সেইকাৰণে মই আজি মুদেবাৰী সমষ্টিত আমাৰ মহেন্দ্ৰ বড়ো ডাঙৰীয়া প্ৰেচিডেণ্ট UPPLৰ মনাই চেপাঙৰ মহেন্দ্ৰ বড়ো ডাঙৰীয়া আমাৰ প্ৰেচিডেণ্ট, আৰু ইয়াৰ লগতে আমাৰ মাৰিয়াম টপ্পা বাইদেউ কোঅৰ্ডিনেটৰ, আমাৰ ভাল এটা ডাঙৰ টিম আছে। তেখেতসকলে সুন্দৰকৈ কাম কৰি আছে, ৰাইজৰ লগত মিলি পেলাই কাম কৰি আছে। মই তেখেতসকলক আপোনালোকক সকলোকে সহযোগ কৰিবলৈ অনুৰোধ কৰিছো। ৰাজনীতিত এটা দল আহে আৰু যায়, যি দলৰ নীতি নাই, যি দলৰ আদৰ্শ নাই, যি দলৰ দূৰদৰ্শিতা নাই, আৰু যি দলৰ ৰাইজক মৰম কৰিব পৰা শ্ৰদ্ধা কৰিব পৰা ক্ষমতা নাই, এই দলক ৰাইজে বেয়া পায়। সেইকাৰণে মই UPPL দলৰ EM MCLA MLA মন্ত্ৰী সবকো আমাৰ যিসকল ৰাইজ গণতন্ত্ৰৰ ৰাইজে ৰজা, এই ৰাইজক সদায় শ্ৰদ্ধা কৰিবলৈ মৰম কৰিবলৈ আৰু ৰাইজক সেৱা কৰিবলৈ তেখেতসকলক অনুৰোধ কৰিছো। আৰু আমাৰ ননাই চেপাঙৰ অঞ্চলৰ ৰাইজক মই কথা দিছো যে আপোনালোকে সকলো আজি যেনেকৈ ওলাই আহিছে, অহা 4 মাহত UPPLৰ পৰিয়ালটো
আজিকে আৰু অধিক শক্তিশালী কৰক এইটোকে মই অনুৰোধ কৰিছো। আৰু আমাৰ ইয়াত প্ৰাৰ্থী জিকি যোৱাৰ লগে লগে আপোনালোকে যি কথাবিলাক আজি ভাবিবলৈ পৰা নাই, উন্নয়নৰ কাৰণে, আগবাঢ়ি যোৱাৰ কাৰণে, জাতি জনগোষ্ঠীৰ ন্যায়ৰ কাৰণে, অধিকাৰৰ কাৰণে যি কথাবিলাক আপোনালোকে আজি ভাবিবলৈ পৰা নাই, এই কাম কৰিবলৈ আমি প্ৰস্তুত আছো। সেইটো শেষত আপোনালোক সকলোলৈ ধন্যবাদ জনালো। ভগৱানে ঈশ্বৰে আল্লাহ আপোনালোকক সদায় ভালে ৰাখক, এইটোকে কামনা কৰি নগাঁও চেপাং অঞ্চলৰ বড়ো, আদিবাসী, গোৰ্খা, মাইনৰিটি, বঙালী, বিভিন্ন জাতি, অসমীয়া, সূত্ৰধৰ, আমাৰ কলিতা, নাথযোগী যিমান আছে প্ৰত্যেকটো জনগোষ্ঠীৰ আজি উপস্থিত হোৱা ৰাইজক মই মোৰ তৰফৰ পৰা সেৱা আৰু নমস্কাৰ জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। ধন্যবাদ থাকিল আমাৰ সন্মানীয় অতি আদৰৰ সন্মানীয় আমাৰ বিদ্যালয়ৰ ছাৰে খুব ধুনীয়াকৈ আপোনালোকক দলৰ কথা দাঙি ধৰিলে।